চুলিবোৰ দীঘল হৈছে, চুলিবোৰ কাটিবলৈ যাওঁ ব'লক। কোনফালে সোমাই ব'লক চুলি কাটি আহোঁ। আজি চুলি কাটিব যাওঁ, বহুত দীঘল হৈছে চুলি কটা ভিডিঅ' বনাম আজি। ওলালো, তালা মাৰিম, তালা মাৰিম। তালা মাৰিলো, কৈ আছো, একো চাবি ললো। আমাৰ মৰমৰ কুকুৰ নাম মিনি। মিনি, মৰমৰ কুকুৰ মিনি নাম, মিনি। বিস্কুট খায়, গাখীৰ খায়। যাওঁ আৰু এতিয়া চুলি কাটিব। বাইক থোৱা পাৰ্কিং, এইখন মোৰ বাইক আৰু ইয়াৰ নাম থৈছোঁ প্ৰাইম হয় বাইকৰ নাম। গতিকে কিয় প্ৰাইম নেম থৈছোঁ এইটো মই আৰু এটা ভিডিঅ'ত থ'ম, এইটো আৰু এটা ভিডিঅ'ত ক'ম, ব্লগত ক'ম। গতিকে বাইকটো ঢাকি থোৱা আছে, বহুতৰ বাইক, বহুতৰ গাড়ী আছে। কভাৰ গুচাই দিওঁ। বহুত দিন ৰুমত বহি থাকিলো, একো নবনাও, বনাব লাগে হয় নহয়? বনাব লাগে। এইখনে বাইক মোৰ পালচাৰ 150। অ'কে, বাইকত উঠিলো, বাইক চলাম, ফিটিং কৰিলো, এইটো নপৰিলে হ'ল ৰাস্তাত। চেলুনত ৱেইট কৰি আছো, কাটি আছে মানুহ চুলি। ৱেইট কৰি চাওঁ, আৰু হ'লে আধা ঘণ্টা লাগিব। ভাল চুলি কাটোতে এইকাৰণে আহিছো, নহ'লে বেলেগ কাৰণে গ'লো হয়। কি নাম এইটো? গল্ডেন স্কার। আচ্ছা, চেলুনত আহিলে বহুত বস্তু লগাব লাগে দেই, তেতিয়াহে। ৱেইটিং কৰি আছো, ৱেইটিং।
মিনিটত চুলি কাটি চাব 10 মিনিট লাগিছে ভিডিঅ'টো হৈ গ'ল কাটা আৰু বহুত সময় ৰখাৰ পাছত হৈ গ'ল চুলি কটা কেনেকুৱা হৈছে আপোনালোকে জনাব লিটাৰেলি 11 মিনিটত চুলি কাটি কৰিছে 11 মিনিটত 11 মিনিটত ৰুমত যাওঁ এতিয়া আপোনাৰ ৰুমত যাই কিনে গা চা ধুওঁ একদম টাইমত আহি পাইছোঁ বৰষুণো দিছে বৰষুণ দিয়াৰ আগত আহি সোমাইছোঁ ৰুম হৈ গ'ল গা ধুলো কেনেকুৱা লাগি আছে বা চ' আজি হেয়াৰ কাটৰ ভিডিঅ'টো বনালোঁ আৰু নেক্সট ভিডিঅ'লৈকে আপোনালোকে যদি চাব খুজিছে নেক্সট ভিডিঅ' আৰু গৰম গৰম হ'ব গতিকে ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো মোৰ ইউটিউব চেনেলটো থেংক ইউ